নাম প্ৰেমানন্দ দাস। মই সদৌ BTC অনুসূচিত জাতি ছাত্ৰ সন্থাৰ ওদালগুৰি ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট হয়। তো মই যোৱাকালি দেখা পালোঁ এখন প্ৰেছ মিটৰ জৰিয়তে যে গণ সুৰক্ষা পাৰ্টীৰ কেইজনমান লিডাৰ 2-3জন লিডাৰে তেওঁলোকে তাৰমানে BTR চুক্তিৰ বিৰোধিতা কৰিছে। গতিকে তেওঁলোকক মই ধিক্কাৰ দিছোঁ, কিয়নো তেওঁলোকে আজিৰ দিনত BTR চুক্তিৰ তাৰমানে বিৰোধিতা কৰিছে। তাৰমানে ইয়াৰ ওপৰত বহুত তাৰমানে ইলিগেশ্যন আনিছে, হোৱা তাৰমানে প্ৰচাৰ চলাই আছে তেওঁলোকে। আজি চাওক, GSPৰ পৰা ক'ব গ'লে আজিৰ দিনত কোকৰাঝাৰ সাংসদ নৱকুমাৰ শৰণীয়া, আজি তেখেতে যি আজিৰ দিনত কৈ আছিল বা যি ভুৱা এটা প্ৰচাৰ চলাই আছে, আজিৰ দিনত যি বড়ো অনাবৰণৰ মাজত যিখিনি এটা কাৰ্ড তেওঁলোকে খেলি আছিল, সেই কাৰ্ড খেলাৰ দিন আজিৰ দিনত নাই। এই BTR চুক্তিৰ জৰিয়তে কাৰ্ডখন খেলাৰ তেখেতৰ আজি সময় পাৰ হৈ গৈছিল। এই কাৰ্ড খেলাৰ দোকান আজিৰ দিনত বন্ধ হৈ গৈছে ক'ব গ'লে। আজি চাওক, BTR চুক্তি তেওঁলোকে বিৰোধিতা কৰিছে। এতিয়া বিৰোধিতা কৰি তেওঁলোকেনো কি হ'ব? অলৰেডি BTR হৈয়ে গ'ল। এতিয়া বড়োলেণ্ড নাই, BTCও নাই, আমাৰ এতিয়া কি হ'ল? BTR হৈ গ'ল। আৰু চুক্তি ধুনীয়া এখন চুক্তি হৈছে। আপুনি ভাবক, এই চুক্তিৰ জৰিয়তে ক'ব গ'লে তেওঁলোকে কৈছে NDABৰ চুক্তিৰ জৰিয়তে আজিৰ দিনত বড়ো মানুহসকলৰ চুক্তি কৰিছে। তেওঁলোকে অনাবড়োৰ মাত মাতি আহিছে, বড়োসকলৰ চুক্তি কৰিছে। আজি তেওঁলোকে চাওক, বিগত 17 বছৰ BTADত ক'ব গ'লে আমি একমাত্ৰ BPF চৰকাৰে শাসন কৰিছে। শাসন কৰি আজিৰ দিনত অনাবড়ো মানুহে কি পাইছে, কি পোৱা নাই, আজিৰ দিনত তেওঁলোকৰ ওপৰত মাত মাতিব লাগিছিল। আজি নৱকুমাৰ শৰণীয়াই যেতিয়া নেকি পাৰ্লিমেণ্টত গৈছিল, তেখেতে তাতে ভাল ভাল কথা ক'ব লাগিছিল যে আজি বড়োলেণ্ডৰ কি হৈ আছিল 17 বছৰ, কি হোৱা নাই, কোনে কি পাইছে, কি পোৱা নাই, BPF কি কৰিছে, সেইবিলাক আজিৰ দিনত মাত মাতা নাই। তেওঁলোকক মানুহক ঠকাই ফালে, লুটি ফালে আজিৰ দিনত মানুহৰ পৰা তাৰমানে ভুৱা এটা প্ৰচাৰ চলাই পেলাই শাসনত আকৌ আহিব বিচাৰিছে তেওঁলোকে। 17 বছৰত তেওঁলোকে আজিৰ দিনত কি কৰিলে আৰু কেনেকৈ কি কৰিলে সকলোৱে গম পায়। গাঁও কৰ্তন কৰাৰ নামত কিমান কি কৰিলে, এইবিলাক আৰু কি আমি নক'ম, সকলোৱে গম পায়, সকলোৱে জানে। আজিৰ দিনত BTR চুক্তিত তেওঁলোকে বিৰোধিতা কৰিছে। গতিকে তেওঁলোকক মই ধিক্কাৰ দিছোঁ আৰু মই তীব্ৰ ভাষাৰে কৰি শুনা দিছোঁ। আজিৰ দিনত BTR চুক্তিৰ বিষয়ে যে তেওঁলোকে আজিৰ দিনত কৈছে, চাওক, BTR চুক্তি ক'ব গ'লে আজিৰ দিনত এটা হিংসামুক্ত এটা সমাজ আমি পাইছোঁ। প্ৰথমত ক'ব গ'লে আজি আমাৰ বড়োলেণ্ডত BTADৰ চব উগ্ৰবাদীৰ এটা জনজনী আছিল। তাৰমানে ক'ব গ'লে আজিৰ দিনত NDABৰ কথা ক'লে সকলোৱে আমি ভয় খাইছিলোঁ। আজিৰ দিনত চাওক, লাখ লাখ কৰোৰ টকা খৰচ কৰি বহুতো দেশ আছে আজিৰ দিনত শান্তি আনিব পৰা নাই। কিন্তু প্ৰমোদ বড়োৰ নেতৃত্বত আজিৰ দিনত এই BTR চুক্তি হৈ পেলাই এই NDAB 4টা গোটৰ লগত ধুনীয়া এখন শান্তি চুক্তি হ'ল। সেই চুক্তিৰ জৰিয়তে আমি ক'ব গ'লে NIT পাইছোঁ, AIIMS পাইছোঁ, নেশ্যনেল লেভেল ষ্টেডিয়াম পাইছোঁ, এনেকুৱা অনুষ্ঠান প্ৰতিষ্ঠান আজিৰ দিনত বহুত পাইছোঁ ক'ব গ'লে। আজিৰ দিনত চাওক, এখন যদি NIT আজিৰ দিনত যিটো টংলাতে হয় আমাৰ, এই টংলাত যিটো ডিষ্ট্ৰিক্টত NIT এখন হয় ক'ব গ'লে, কালিৰ দিনত এইটো এৰিয়াটো ডেভেলপ হ'ব। ইয়াৰ মানুহকেইটা আজিৰ দিনত এটা ভাল এটা দোকানপাট হ'ব, ইয়াৰ মানুহকেইটাৰ অকণমান সংস্থাপন হ'ব। আৰু NIT এটা যেতিয়া হ'ব, তাতে অকল খালি বড়ো মানুহ নপৰে না, তাতে কোনে পৰিব? বেংগলী, আদিবাসী, তাৰমানে যিমান জনগোষ্ঠী, ভাড়া জনগোষ্ঠী মানুহ আছে, তেওঁলোকে আজিৰ দিনত তাতে পৰিব ক'ব গ'লে। তেওঁলোকে আজি এই চুক্তিখনৰ তাৰমানে বিৰোধিতা কৰিছে। তেওঁলোকে বিৰোধিতা কৰি মানুহৰ মাজত তাৰমানে ঠকাই পেলাই ভুৱা এটা তাৰমানে প্ৰলোভন দি পেলাই ভুৱা এটা প্ৰচাৰ চলাই পেলাই আকৌ গাড়ীত আহিব তেওঁলোকে চেষ্টা কৰি। BTC চুক্তি হৈ গ'ল 6 শিডিউলৰ আণ্ডাৰত 2003 চনত। তেতিয়াৰ পৰা আজিৰ দিনত ক'ব গ'লে মই এক্সাম্পল এটা দিব বিচাৰিছোঁ। আজিৰ দিনত চাওক, ভাল এখন মেডিকেলৰ কথাই আপুনি ভাবক বা ভাল এটা খোৱা পানীৰ কথাই আপোনালোকে ভাবক। আজিৰ দিনত BTC নোহোৱাৰ আগত যি মেডিকেল আজিৰ দিনত BTADত হৈ আছে, বড়োলেণ্ডত আছে, যি খোৱা পানী আগতে আছিল, সেইখিনিও আজিৰ দিনত 17 বছৰ শাসন কৰা হৈছে, সেইখিনি বন্ধ হৈ আছে। তেতিয়া ইয়াৰ মানুহ ক'ত আছিল? তেতিয়া GSP ক'ত আছিল? বা তেওঁলোকৰ অনাবড়ো মানুহ যিখিনি কথা কৈ আছে তেওঁলোকে ক'ত আছিল? BPF চৰকাৰে 17 বছৰ শাসন কৰিলে, কি ডেভেলপ কৰিলে ৰাইজৰ কাৰণে, কি উন্নতি কৰিলে সকলোৱে গম পায়। তো তেওঁলোকে এইবিলাক ভুৱা মন্তব্য দি পেলাই এতিয়া কি লাভ? ৰাইজৰ ওচৰত এনেকৈ ভুৱা প্ৰচাৰ পেলাই পেলাই কি লাভ? তেওঁলোকে ধুনীয়া এখন শান্তি চুক্তি হৈছে, সকলো ধৰ্মাৱলম্বী মানুহ আজিৰ দিনত আঁকোৱালি লৈছে। আজিৰ দিনত ধুনীয়া এটা শান্তি চুক্তি হৈছে, হিংসামুক্ত সমাজ হৈছে, চবতকৈ ভাল চুক্তি হৈছে ক'ব গ'লে। আজিৰ দিনত সকলো কমিউনিটি ৱাইজৰ মানুহৰ কাৰণে আজিৰ দিনত ডেভেলপমেণ্ট বোৰ্ড এটা দি দিব তেওঁলোকে, বৰ্তমান GSPয়ে কৈ আছে তেওঁলোকে হেনো বোলে বড়োলেণ্ড দাবী কৰিব, বড়োলেণ্ড এতিয়া দাবী কৰিব। এতিয়া হাস্যকৰ কথা, এইটো ক'ব গ'লে কিনো ইয়াৰ বিষয়ে আৰু একো মন্তব্য মই নিদিওঁ। ক'ব গ'লে আৰু তো লাজ লগাই কথা, তেওঁলোকে কেনেকুৱা ধৰণৰ কুৱেশ্যন কৰে আৰু তেওঁলোকে কেনেকুৱা ধৰণৰ প্ৰশ্ন উঠে এইবিলাক। তো কি বুলি ক'ম আৰু, তেওঁলোকক আৰু কৈ লাভ নাই এইবিলাক কথা। আৰু তেওঁলোকে যি মন্তব্য দি আছে, এতিয়া চাওক, ইটো বুলি নহয়, আৰু বহুত ধৰণৰ ৰাজনীতি পাৰ্টীয়ে বহুত ধৰণৰ মন্তব্য দি আছে। ইটো কৈ আছে আৰু বহুত ধৰণৰ সংগঠনে বহুত বিভেদ এটা মন্তব্য দি আছে। তো এইবিলাক কৰি লাভ নাই। 17 বছৰ BTAD যিহেতু শাসন কৰিলে, BTC চুক্তিৰ কি হৈছে কি হোৱা নাই সকলোৱে গম পাওঁ, আমি গম পাওঁ। তো BTR চুক্তিক আমি আদৰণি জনাইছোঁ। সাংবিধানিক অধিকাৰ ক'ব তেওঁলোকে কৈ আছে, সাংবিধানিক অধিকাৰটো আমিও হেৰাইছোঁ ক'ব গ'লে, সকলোৱে হেৰাইছে। তেতিয়ানো তেওঁলোকে কিয় মাত দিয়া নাই? নৱকুমাৰ শৰণীয়া যেতিয়া নেকি পাৰ্লিমেণ্টত যে উঠাব লাগিছিল, সেইখিনি হৈ আছে, তেওঁলোকে তেতিয়া কিয় মাত দিয়া নাই? কিন্তু আজিৰ দিনত এটা BTR চুক্তি হৈ যোৱাৰ পিছত চুক্তি হৈ গ'ল, এতিয়া তেওঁলোকে মাত মাতি আছে। এতিয়া মাত মাতি কিবা লাভ আছে নেকি? নাই। তেখেতে নৰেন্দ্ৰ মোদীক পাৰ্লিমেণ্টত যাই ক'ব লাগিছিল BTAD এইবিলাক হৈ আছে, এইবিলাক হৈ আছে। তো সেইবিলাক তেওঁলোকে আজিৰ দিনত কোৱা নাই, নকৈ ফালে এইবিলাক প্ৰচাৰ আজিৰ দিনত চলাই আছে। এইখিনিয়ে আৰু তেওঁলোকৰ বেছি বুলি অকল নহয়। আজি BPF পাৰ্টি বিগত 17 বছৰ এটা শাসন কৰি গৈছে। তেওঁলোকে আজিৰ দিনত কৈ আছে UPPL চৰকাৰ আহিলে কালিৰ দিনত নন বড়ো মানুহকেইটাক ইয়াৰ পৰা খেদি দিয়া হ'ব, তেওঁলোকৰ ভূমিটো তাৰমানে ইয়াৰ পৰা লৈ যাব তেওঁলোকে আজিৰ দিনত।
মই এটা কুৱেশ্যন কৰিব বিচাৰিছোঁ তেওঁলোকক আজিৰ দিনত যোনে এইখিনি কথা কয় যি লিডাৰে কয় তেওঁলোকে যদি সঁচাকৈ গম পায় কালিৰ দিনত প্ৰমোদ বড়ো আহিলে ভূমি অধিকাৰটো নাপাব মাটি বাৰী তেওঁলোকৰ পৰা কাঢ়ি লৈ যাব তেখেতে যদি ইটো কথা গম পায় তেখেতে এটা কথা গম পাব প্ৰমোদ বড়ো ৰাতি কিহৰ লগত ভাত খাব কালি কি চোলা পিন্ধিব সেইখিনি কথা কিন্তু তেওঁলোকে ক'ব নোৱাৰিব কিন্তু তেওঁলোকে কালিৰ দিনত জিকি গ'লে যিখিনি লৈ যাব বুলি সেইবিলাক প্ৰচাৰ এটা ভুৱা প্ৰচাৰ মনত ওচৰত তেওঁলোকে চলাই আছে আৰু এটা কথা ভাবক আজিৰ দিনত মই ক'বলৈ গ'লে ওদালগুৰি ডিষ্ট্ৰিক্টৰ ভিতৰত এই মদিবাৰী সমষ্টিৰ আমাৰ জগদীশ চৰকাৰ ডাঙৰীয়া আমাৰ স্বনামধন্য ব্যক্তি তেখেতে লেণ্ড এডভাইজাৰ কমিটিৰ মেম্বাৰ আছিল তেখেতে আৰু লুমচুৰা ডাঙৰীয়া খৰাবাৰী তো তেওঁলোকে বিগত 17 বছৰ নন বড়ো মানুহৰ মাটি ৰেজিষ্ট্ৰি কৰি দিব পৰা নাই এতিয়া তেওঁলোকে কৈ আছে তাৰমানে ইপিপিএল চৰকাৰ আহিলে ভূমিৰ অধিকাৰ নাথাকে ভূমিৰ অধিকাৰ নাপাব এইবিলাক লৈ যাব কালিৰ দিনত কৈ আছে তাৰমানে ইপিপিএল চৰকাৰে তামোল গছৰ টেক্স দিব লাগিব নাৰিকল গছৰ টেক্স দিব লাগিব এইবিলাক ভুৱা এটা প্ৰচাৰ চলাই আছে তেওঁলোকে পুৰণা কথাবিলাকে মেকিং কৰে কালাৰ কৰে তেওঁলোকে জানে আজিৰ দিনত চাওক আজি যেতিয়া মই গছৰ এটা তামোল পাৰি পেলাই বিক্ৰী কৰিব লৈ যাওঁ বজাৰত মহলদাৰক কি মই টেক্স নিদিওঁ নেকি টেক্সটো মই দিব লগা হয় এইখিনি কথাখিনি বিপিএফে তাৰমানে কি কৰি আছে মানুহৰ ওচৰত তাৰমানে যাই পেলাই কথাষাৰ কালাৰ কৰি দিয়ে পুৰণা ঘৰ এটা ৰং কৰিলে যেনেকৈ দেখা পায় ঠিক তেনেকুৱা তেওঁলোকে আজিৰ দিনত এটা প্ৰচাৰ চলাই আছে আজিৰ দিনত এইটো মুহূৰ্তত GSP যিটো নেকি প্ৰমোদ বড়োৰ কথা লৈ বহুতখিনি ভুৱা প্ৰচাৰ কৰা বুলি আপুনি এতিয়া মন্তব্য কৰিলে তেনে ক্ষেত্ৰত তেওঁলোকৰ যিটো প্ৰচাৰ সেই প্ৰচাৰটো কিহৰ কাৰণে কৰা বুলি আপুনি ভাবে তেওঁলোকে কিহৰ কাৰণে বিগত 17 বছৰ যিটো বিপিএফ শাসন কৰিলে তেওঁলোকে আজিৰ দিনত যিখিনি পাব লগা আছিল হয়তো সেইখিনি তেওঁলোকে ভিতৰত পোৱা নাই বা তেওঁলোকৰ পৰা আনিব পৰা নাই কিন্তু আজিৰ দিনত দেখা পাই গ'লে বিটিআৰ চুক্তি ধুনীয়া এখন শান্তি চুক্তি তেওঁলোকৰ সময়তো আনিব পৰা নাই তেতিয়াৰ সময়তো যুঁজি আছিল আজিৰ দিনতো তেওঁলোকে এনেকৈ যুঁজি আছে মানুহৰ তাৰমানে ভেকু আপোনাৰ দি আছে আজি ক'ব গ'লে বড়ো আৰু অনাবড়ো বিটিআৰত নাই এতিয়া বৰ্তমান আপুনি এজন অনাবড়োৰ পৰা অহা এজন লোক তাৰপিছত অনাবড়ো সংগঠন নহয় অনাবড়ো তাৰপিছত SC ষ্টুডেণ্ট ইউনিয়নৰ আপুনি এজন প্ৰেচিডেণ্ট হিচাপে আপুনি বৰ্তমান সময়ত বিটিআৰৰ যিটো বাসিন্দাসকলক আপুনি কি কৰিবলৈ বিচাৰিব বৰ্তমান সময়ত তাৰমানে বিটিআৰ বাসীক মই এটাই কৈছোঁ আজিৰ দিনত সকলোকে মই অনুৰোধ যদি কৈছোঁ হাত জোৰ কৰি অনুৰোধ কৈছোঁ আজিৰ দিনত বিটিআৰ চুক্তি ধুনীয়া এখন শান্তি চুক্তি এই চুক্তিৰ জৰিয়তে আজিৰ দিনত চাওক ক'ব গ'লে যদি আজিৰ দিনত নিযুক্তিত কেলেংকাৰী যদি আপুনি চায় কি হাৰে নিযুক্তিত কেলেংকাৰী হৈছে আজি ইউথবিলাকে চাকৰিৰ পৰা বঞ্চিত হৈছে ভাল এটা ইণ্ডাষ্ট্ৰি নাই আজিৰ দিনত বিটিএডিত আনিব পৰা নাই তেওঁলোকে ক'ব গ'লে ভাল এখন খোৱা পানী দিব পৰা নাই মেডিকেল এখন দিব পৰা নাই আজিৰ দিনত কিন্তু আজি বিটিআৰ চুক্তিৰ জৰিয়তে এমছ পাইছে NIT পাইছে অনুষ্ঠান প্ৰতিষ্ঠান বহুত পাইছে আজিৰ দিনত সেইবিলাক ৰূপায়ণ হ'লে সেইখিনিতো আজি অকল বড়োলৈ ডেভেলপ নহ'ব না অনাবড়ো যিমান মানুহ আছে সকলোৰে ডেভেলপ হ'ব আমাৰো ডেভেলপ হ'ব এইবিলাক কাম আজিৰ দিনত প্ৰমোদ বড়োৰ নেতৃত্বত কৰিবলৈ গৈছে এইবিলাক কাম আজিৰ দিনত হ'বলৈ গৈ আছে তেওঁলোকে এইবিলাক প্ৰচাৰ মানুহৰ ওচৰত হৈ আছে বা দি আছে ভাল এটা ইণ্ডাষ্ট্ৰি নোহোৱাৰ কাৰণে আজিৰ দিনত মহামাৰী কৰোণা ভাইৰাছ আমি জীৱনত নাম শুনা নাছিলোঁ সেই ভাইৰাছৰ কাৰণে আজিৰ দিনত লাখ লাখ ল'ৰা ছোৱালী বাহিৰত কাটি আছে যাই ফালে তেওঁলোকে আজিৰ দিনত ঘৰত উঠি আহিব পৰা নাই বা ঘৰত আহিব পৰা নাই তেওঁলোকে আজিৰ দিনত এই বাহিৰত কোনোবা খোজকাঢ়ি আছে কিমান কষ্টকৈ আজিৰ দিনত ঘৰত আহিছে আজিৰ দিনত বিপিএফৰ এটা ব্যক্তিগত তেওঁলোকৰ আঁচনি পাৰ্চনেল এটা আঁচনি আছে নেকি তেওঁলোকে ক'ব পাৰিব নেকি হ্যাঁ আমাৰ কোকৰাঝাৰ নৱগাঁও হৰণীয়া তেখেতে কিবা পাৰ্লিমেণ্টত গৈ পেলাই কিবা এটা আনিছে নেকি বিটিআৰ পৰা কিবা এটা অনুষ্ঠান আনিছে নেকি আজিৰ দিনত ক'ব পাৰিব নেকি তেওঁলোকে আজিৰ দিনত একো ক'ব নোৱাৰিব তেওঁলোকে আজিৰ দিনত আনিছে বুলি তো এইবিলাক আৰু কথা ভুৱা প্ৰচাৰ অপপ্ৰচাৰ তেওঁলোকে আজিৰ দিনত চলাই আছে বৰ্তমান স্থগিত ইলেকশ্যন আৰু এই স্থগিত সময়ত BPF-এ বৰ্তমান হাংগাৰ ষ্ট্ৰাইক কৰিছে আন্দোলন কাৰ্যসূচী লৈছে মানে BTC-ত ইলেকশ্যনটো সোনকালে পাতিব লাগে বুলি ক'লে ইয়াৰ সন্দৰ্ভত আপুনি কি কয় তাৰমানে চাওক গণতন্ত্ৰ দেশত আজিৰ দিনত ক'ব গ'লে তাৰমানে ইলেকশ্যনটো আজি নহয় কালি হ'বই ইলেকশ্যনটো হোৱাটো হ'ব আজি হাগ্ৰামা মহিলাৰ এই এজন চিফ আছিল প্ৰাক্তন চিফ বুলি তেখেতে আজিৰ দিনত ৰাজপথত নামি পেলাই আন্দোলন কৰি আছে তেখেতৰ ইলেকশ্যন লাগে আমি ভাল পাইছোঁ গণতন্ত্ৰ দেশত তেখেতে আজিৰ দিনত ইলেকশ্যন আজি নহ'লে কালি হ'ব তেখেতে আন্দোলন কৰিছে হাগ্ৰামা মহিলাক আমি বেয়া পোৱা আন্দোলন কৰিছে ভাল কৰিছে তেখেতে আন্দোলন কৰিছে ইলেকশ্যন লাগে কিন্তু চাওক যেতিয়া নেকি গৰাখহনি হৈছিল বানপানী হৈছিল ইমান মানুহৰ মাটি ভূমি আজিৰ দিনত ঘৰ বাৰী গুচি গৈছিল আজিৰ দিনত দুখীয়াৰে যে প্ৰাপ্য বস্তুবিলাক পোৱা নাছিল তেতিয়া কিন্তু হাগ্ৰামা মহিলাই কেতিয়া আন্দোলন কৰা নাছিল কেতিয়াও তেখেতে মাত দিয়া নাছিল কিন্তু আজিৰ দিনত তেখেতৰ গাদী হৰাৰ ভয়ত আৰু যিজন গাদী গেল গুচি এতিয়া হাগ্ৰামা মহিলা অলৰেডি 6 মাহ হ'ল তেখেতে চিফ নোহোৱাকৈ থাকি আছে তো গতিকে এতিয়া আন্দোলন কৰাৰ কাৰণ এটা তেখেতে তাৰমানে চিফ নোহোৱাকৈ এদিনো থাকিব নোৱাৰে অলৰেডি 6 মাহ তেখেতে থাকি গ'ল আৰু এদিনো থাকিব তেখেতে নোৱাৰে গতিকে আকৌ তেখেতৰ তাৰমানে চিফটো লাগে গতিকে তেখেতৰ যি সপোন বিগত 17 বছৰ যেনেকৈ লুটি খালে এইবাৰ আৰু তেখেতৰ আৰু তাৰমানে কি বুলি ক'ম লুটা আৰু চান্স নাই আৰু সেই সপোন জীৱনত তাৰমানে বাস্তৱ আৰু নহয় সমাগত BTC ইলেকশ্যনত আমাক ক'ব গ'লে 32 লাখ জনগোষ্ঠী জনসাধাৰণ মানুহ আছে আজিৰ দিনত 32 লাখ মানুহ আছে BTCত ক'ব গ'লে তাৰ মাজত আমাৰ ক'ব গ'লে 14 লাখৰ পৰা 16 লাখলৈকে ইপিপিএলৰ মেম্বাৰ হৈ গৈছে তাৰ মাজত ভোটাৰ আছে 22 লাখ তাৰ মাজত আজিৰ দিনত ক'ব গ'লে 16 লাখ যদি আজিৰ দিনত ইপিপিএলৰ মেম্বাৰে হৈ গ'ল
তেতিয়াতো ৰাইজে গম পায় 14 পৰা 16 লাখ মেম্বাৰ হ'লে কোনে চৰকাৰ গঠন কৰিব কোনে নকৰিব আৰু আপোনালোকে সংবাদ মাধ্যমৰ জৰিয়তে ছ'চিয়েল মিডিয়াৰ জৰিয়তে সকলোৱে গম পাইছে দেখা হৈছে হিল ধাং ভাঙি ফেলে আজিৰ দিনত আহি মানুহ ইপিপিএল দলত যোগদান দি আছে যে মই ব্যক্তিগত কোৱা কথা নহয় সকলোৱে গম পাইছে ছ'চিয়েল মিডিয়াৰ জৰিয়তে আজিৰ দিনত কৈছে তেওঁলোকে আজিৰ দিনত BLTৰ পৰা ওলাই ফালে 2003 চনত চুক্তি কৰিছে BLTৰ কেডাৰবিলাকক আজিৰ দিনত তেওঁলোকে সংস্থাপন দিব নাই আজিৰ দিনত BLT প্ৰাক্তন BLTবিলাক গোটেই আজিৰ দিনত জইন কৰি আছে ইপিপিএলত এক্স NDPবিলাক আমাৰ লগত আছে কোনো নাই আজিৰ দিনত ইপিপিএলৰ লগত আছে এনেকা কোনো দল সংগঠনৰ মানুহ নাই বা এনেকা কোনো কিবা নাই আজিৰ দিনত সকলোৱে মেক্সিমাম সকলোৱে আজিৰ দিনত তাৰমানে আঁকোৱালি লৈছে BTR চুক্তিক এখন ধুনীয়া এখন শান্তি চুক্তি হৈছে আৰু BTAD উন্নতি হ'ব এইটো আমি আশাবাদী BTAD উন্নতি হ'ব বুলি বিগত 17 বছৰ সাংবাদিক অধিকাৰ আমি ৰাইজে হেৰাইছে অনাগত দিনত হেৰাব নালাগে এইখিনিয়ে মোৰ কথা আৰু সকলোকে মই অনুৰোধ জনাইছোঁ আপোনালোকে আহক হিল্লাং ভাঙি পেলাই ইপিএল দলক সমৰ্থন কৰি চাওক 17 বছৰ যদি আপোনালোকে মিঠাই খাইছে এটা বছৰত তিতা খাই চাওক না কি হ'ব পাৰে গতিকে কমচে কম তো চুগাৰ নহয় গতিকে ৰাইজক মই অনুৰোধ কৰিছোঁ একবাৰ আপোনালোকে দি চাওক কি হয় ইপিএল চৰকাৰৰ